নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান মেৰলৈ আহিছিলোঁ। অলপ দিন আগতে আপোনালোকক ভিডিঅ' এটা দিছিলোঁ মোৰ নেপিয়াৰ লগোৱাৰ ওপৰত। তেতিয়া বহুত সৰু সৰু আছিল আৰু এতিয়া চাওক নেপিয়াৰসমূহ প্ৰায় মোৰ সমান ওখ হৈ গৈছে। চাওক মোৰ লেভেলত আহি গৈছে। আৰু বাৰিষা বতৰত নেপিয়াৰৰ গ্ৰোথ বহুত ভাল হয়। পানী ধুনীয়াকৈ পায় কাৰণে নেপিয়াৰখিনি ধুনীয়া গ্ৰোথ হয়। গতিকে এতিয়া নেপিয়াৰ লগোৱাৰ উপযুক্ত সময়। কাৰোবাক যদি ছুপাৰ নেপিয়াৰ হাইব্ৰিড নেপিয়াৰৰ কাটিং লাগে তেনেহ'লে আমি বৰ্তমান এভেইলেবল আছে। আপোনালোকে কমেণ্টত জনাব আৰু লাগিলে আমাৰ পৰা কণ্টেক্ট কৰি ল'ব পাৰিব। বৰ্তমান মই আহিছোঁ চব্জি ছিঙিবলৈ ৰাতিৰ কাৰণে, আৰু মই মোৰ মাকৈ খেতিখিনি দেখুৱাম। অলপ কৰিছিলোঁ ছাগলীৰ কাৰণে, ভাটৌৱে খাই বহুতখিনি নষ্ট কৰিছে। সেইকাৰণে কিছুমান মই পলিথিনৰ বান্ধি দিছিলোঁ মাকৈখিনিত। আপোনালোকক দেখুৱাই আছোঁ মই কি বুদ্ধি কৰিছিলোঁ। এয়া চাওক মই কেনেকৈ পলিথিনবিলাক বান্ধি দিছোঁ। যিবিলাক পকা মাকৈ আছে সেইবিলাক ভাটৌৱে প্ৰায় নষ্ট কৰি পেলাইছে খাই। এয়া চব পলিথিন লগাই দিছোঁ, দেখিছে পকাবিলাকত। যেনেকুৱা যি ধৰণৰ পলিথিন পাইছোঁ মই এইবিলাক লগাই দিছোঁ যাতে ভাটৌৱে খাব নোৱাৰে। গছ কিছুমান বতাহ পৰি গৈছে বতাহত। এইবিলাক লাগি আছে আমাৰ। এতিয়া মই এইবিলাক ছিঙিবলৈ আহিছোঁ। এইবিলাক কলি বহুত লাগিছে। এইবিলাক চব লাগি আছে কিমান। লাওৰ চাঙত একেলগে দিছিলে, লাও কলি পেলাইছে, এইবিলাক লাগিছে। এইবিলাক ছিঙিম এতিয়া। এই ভেন্দি লাগিছে, ভেন্দি ছিঙিম। এয়া ভেন্দি। তিয়ঁহ বা জিকাবিলাকক মই পোকৰ পৰা বচাবলৈ কাৰণে এনেকৈ ধৰণে প্লাষ্টিক দি বান্ধি দিছোঁ। চাওক ধুনীয়া হৈছে, পোকে একো নষ্ট কৰিব পৰা নাই। এয়া চাওক, এয়া তিয়ঁহবিলাক চব বান্ধি দিয়া হৈছে। এইবিলাক কলি পেলাইছে। এয়া কালি মানে আকৌ মই পলিথিন দি বান্ধি দিম, তেতিয়া আৰু পোকে একো নষ্ট কৰিব নোৱাৰে। এইবিলাক চব ধুনীয়া হৈছে। তিয়ঁহটো যিমান ডাঙৰ হ'লেও প্লাষ্টিকটো তেনেকৈ টান খাই গ'লে তিয়ঁহটো বাঢ়াত একো অসুবিধা নাপায়। আপোনালোকে যদি কম পৰিমাণে মেৰত এনেকৈ লগাই চৰাই বা পোক পৰুৱাৰ পৰা বচাবলৈ কাৰণে এনেকৈ পলিথিন কিছুমান বান্ধি দিব পাৰে, কোনো অনিষ্ট নহয়। আছে এনেদৰে বান্ধি দিলে এয়া চব কলি পেলাইছে। এই চব জিকা কলি পেলাইছে। এইবিলাক দেখিছে এই ৰঙা পোকবিলাকে এইবিলাকে ফুটা কৰি দিয়ে। চব ফুটা কৰি দিয়ে ৰঙা পোকবিলাক। তেনে চাওক চব্জিখিনি চিঙা হ'ল। মই এতিয়া ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ৰ কাৰণে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।